গুলজাৰ ভাইক মই টিকটক থাকোঁতে দেখা পাইছিলোঁ পুৰা পাক পাক কৰি কাপোৰ চিঞৰ কাপোৰ চেঞ্জ কৰি দিয়ে 1 মিনিটত 10টামান কাপোৰ চেঞ্জ কৰি দিছিল এইটো আমাৰ আই লাভ চায়ের আই লাভ বিকাশ দার চায় ফিল এটা মানে এটা বেলেগ ধৰণৰ ভাইব আহি আছে গুড মৰ্নিং এভৰিৱান চ' গুৱাহাটী থকা ভালে কেইদিন হৈ গ'ল আজি আমাৰ বাকী বস্তুখিনি চব পাই যাম যি আছিলে আৰু ওলালোঁ ৰুমৰ পৰা যি কৰিব আহিছিলোঁ কমপ্লিট হৈ গ'ল এতিয়া ইয়াৰ পৰা আৰু এক জেগাত যাম আৰু এটা বস্তু লগাব লাগে আমি কি সিৰাজ দা ভালে আছে ভিডিঅ' অন কৰিছে নেকি আপোনাৰ অকণমান কিটো দেখাই দিয়ক টেবলেটটো এই পিন্ধি চাব কমি যাব চাব এতিয়া চাইডৰ পৰা ৰেডি ৰেডি বডিগার্ড কামাক লাগে যদি প্লিজ কন্টেক্ট বিলো তাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া নয়নদাৰ গাড়ীত চিট ক'ব লাগে এইটো বহুত চিট কভাৰটো কালাৰটো একদম ফুল মেক্স একদম আৰু পুৰা বৰষুণ দাদা আছে পুৰা বৰষুণ এইটো কালাৰ চাওক চিট কভাৰ একদম মেচিং ৰেড ব্লেক আৰু পিছপিনেও তাৱা মানে একদম তামাম মজা লাগি আছে যেতিয়া কমপ্লিট হৈ যাব মই আপোনালোকক ভালকৈ দেখাম এইখন গাড়ীটো চাইছে আপোনালোকে নেক্সট লেভেল পেন্থাৰ আমাৰ আপোনাৰ আজি কি খুৱাব বিকাশ দা আমাক কি খুৱাব আমাক খোৱা ৰেডি কি শিয়াল কেনেকা খাব এইবাৰ এই যে এইটোতো বনাইছে কি কৈছিল আপুনি মই আমাৰ ভাইক দেখা পাইছিলোঁ গুলজাৰ ভাইক মই টিকটক থাকোঁতে দেখা পাইছিলোঁ পুৰা পাক পাক কৰি কাপোৰ চিঞৰ কাপোৰ চেঞ্জ কৰি দিয়ে 1 মিনিটত 10টামান কাপোৰ চেঞ্জ কৰি দিছিল মোক একদম মানে জ্বালাই আছে বহুত তুমি নোখোৱা মই জানো তাৰ কাৰণে আমাৰ জ্বলাই দিব আছে আপুনি কওকচোন আপুনি খালি মানে কিন্তু 1.5 ইঞ্চিৰ গুটকা 2 ইঞ্চিৰ গুটকা 2 ইঞ্চি ঠিকে আছে 2 ইঞ্চিৰ গুটকা এইটো আমাৰ আই লাভ চায়ের সেকেন্ড পার্ট আছে আই লাভ বিকাশ দার চায় ফিল এটা মানে এটা বেলেগ ধৰণৰ ভাইব আহি আছে আপুনি আপোনাৰ পৰা শিকছো ফ্ৰীত পাইছে না খোৱা ৰেডি আমাৰ একদম বৌ খাই আছে ইয়াতে ভিডিঅ' চাই আছে মজা বিকাশ দা থেংক ইউ বঢ়িয়া কেনেকুৱা লাগিল খানা একদম আজিহে লাগিল মানে ইমান দিনত এই ট্ৰিপত আজিহে লাগিল যে ঘৰত খাই আছোঁ বাহিৰত আজি মানে লাগি আছে নিজৰ ঘৰত খাই আছোঁ খালি বা ইমান ভোক লাগিছিল আপোনাৰ আমাৰ চবচে হেপী হ'ল কোনে হেপী এই যে ফ্ৰীত পালেতো আপুনি আলকাতৰাও খাই দিব মই জানো গেৰেণ্টি গুটকা কিয় ৰ'ব এইবাৰ মই আপোনাৰ ভিডিঅ' আছে মোৰ এটা মই প্লে কৰি দিম মোৰ ইয়াত চাব এইটো আছিল বাট মই নাখাওঁ মাত বহি আছে মোৰ পুৰা এইটো খাব নোৱাৰিম আৰু মই ভালকৈ ৰখা মানুহ ভালকৈ খাই আছোঁ খোৱা দোৱা হৈ গ'ল আৰু আণ্টি থেংক ইউ আপুনি বহুত ধুনীয়া চিকেন বনাইছে সঁচা মানে আজি 10 দিন পিছত ঘৰত খাওঁ নিচিনা লাগিছে আপোনাকো থেংক ইউ যে 10 দিন পিছত মানে ঘৰত আপুনি আহিব আপোনাৰ কাৰণে অলৱেজ অপেন আৰু নেক্সট টাইম বঙাইগাঁও আহিলে মোৰ ঘৰত পোলাও মাংস একদম স্পেচিয়েল মই বনাম বিৰিয়ানী থেংক ইউ আৰু এইপিনে আমাৰ বাইদেউ আছে বাইদেউ থেংক ইউ ইমান ধুনীয়াকৈ খোৱাৰ কাৰণে আমাক 10 দিন পিছত ঘৰৰ খোৱা আপুনি যাব লাগিব ঠিক আছে চব খাই একদম পেট ফুল আৰু চব ভিডিঅ'বিলাক দেখা পাই থাকোঁ তামাম চিনেমেটিক ষ্টাইলত ভিডিঅ'বিলাক বনাই ইউনিক আজি লগ পাই গ'লো মজাকৈ আজি বনাই আছোঁ চেলে পুৰা শ্বৰ্ট দি কিনে একদম আছে অলপ চলপ আছে কিন্তু আপোনালোকৰ নিচিনা নাই আৰু নাই অলপ চলপ নহয় বাৰু ধামাকা নাপাই থাকে আপোনালোকে নিশ্চয় আপোনালোকে দেখি কিনে গম পাই থাকে বা যেনেকৈ ছাপোৰ্ট কৰি গৈ থাকক আৰু তুমি আগবাঢ়ি গৈ থাকা ভিডিঅ' বনাই গৈ থাকা ধামাকা একদম আৰু
আমাৰ বছ হয় বছ ঠিক আছে এতিয়া আমি যাওঁ থেংক ইউ আমাৰ চাৱাৰী হ'ল এখন পেন্থাৰ পলক বসন্তী 2.0 আছে এইখন দি নাযাওঁ এইখন দি যাম আমি আজি বিকাশ দা থেংক ইউ লিভ দিয়াৰ কাৰণে একদম বহুত বঢ়িয়া লাগিল লগ পাম থেংক ইউ সমীৰণ দা থেংক ইউ বিকাশ দা টাটা এই যে থেংক ইউ হেল্ল' এভৰিৱান গুড মৰ্ণিং চ' গুৱাহাটীত আজি আমাৰ লাষ্ট ডে আজি আমি ইয়াৰ পৰা যাম আৰু বহুত হৈ গ'ল মানে মোটামুটি কিমান দিন আমি থাকিলোঁ বাহিৰত জয়ন্ত 8 পৰা 10 দিন হৈ গ'ল এতিয়া আৰু ঘৰৰ মনত পৰা ষ্টাৰ্ট হ'ল আৰু ইমান হেবিট নাই ন ঘৰৰ মনত পৰিছে বাট মানে আজি ওলাই যাম উঠা সোনকালে উঠা বলক সোনকালে তো এতিয়া শ্ব'ৰুমত যাওঁ আৰু গাড়ীখনৰ নামো জনাম হা আপোনালোকক কি ৰাখিম ফুল ৰেডি মেট লাইট চিট কভাৰ যিমানখিনি আছিল চবখিনি ৰেডি এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু আমাৰ লগত আজি আমাৰ মই যাই আছোঁ বঙাইগাঁও যাই আছে এক্সাম পষ্টপন হৈছে না পুৰা ফুটকে আমি এক্সাম দিবই নাপালোঁ ক্লাছ 9, 10, 11 চব ফ্ৰী পাছ এনেকা লাক মানে আমাৰ নাছিল কেতিয়াও এনে পঢ়া শুনাত বেয়া ভগৱানে আমাক চাইছে চকু মেলি চুপ নকবি বাৰু চেম একদম চ' ইয়াতে আহিছিলোঁ আমি আৰু আমাৰ দাদাৰ গাড়ীখিনি গোটেইখিনি ইয়াতে বনাইছিলে ভैया अच्छा डिस्काउंट दिया आपको थैंक यू सामान कैसा लगा सामान एकदम A1 मतलब दिल खुश होके जा रहे हैं हम लोग थैंक यू आपको तो मिलते हैं एक बार और बोंगाईगांव आने से जरूर मिलेंगे मनीष भाई के वहाँ पे पक्का 100% चलिए भैया तो हेवी ड्राइवर के आरो हेवी ड्राइवर हेलमेट पिंधी गाड़ी चलावा इमान सेफ्टी फुल सेफ्टी I don't really know what comes next, I'm just doing শেষ হ'ল আৰু গাড়ী চলাই যাব শিয়াল বয় ভয় লাগা নাই কাৰণ মই জানো পাৰিব আন্টি থাকিলে বেছি ভয় লাগে আন্টি এ বাবা কৈ থাকে না মোটামুটি ভালে চলাইছে ইমানো বেয়া চলা নাই আহি পালোঁ এতিয়া অলপ কিবা খাওঁ আমি উপায়ো নাই ভয় খোৱা নাই কোনো একদম লাহে আহিছে আহি গ'ল আমাৰ খানা আৰু আমাৰ এৰিয়ালে ইমান ধুনীয়া গাড়ী চলোৱাৰ কাৰণে এইটো পাৰ্টি আৰু যি বৌও খাই আছে মানসো খাই আছে লগতে ময়ো এতিয়া পূৰা ধাবাই খাম ফাইনেলি আমাৰ ট্ৰিপ শেষ আৰু এই ট্ৰিপৰ গোটেইকেইটা ভিডিঅ' আপোনালোকে চাব পাৰিব মই এটা প্লেলিষ্ট বনাই দিছোঁ আপোনালোকে চাব গোটেইকেইটা ভিডিঅ' আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এটা বস্তু আপোনালোকে যেতিয়া ভিডিঅ'টো চাই চেনেলটো কিন্তু ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে আৰু আমাকো ঠিক আছে লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত স্পন্সৰ কাটি দিছে থেংক ইউ